আরে ইয়াতে রাখা দিয়ক দাদা অনলাইন হবনে হ'ব আপনি আপনার কিআরটো দিয়ক মই অনলাইন করে দিয়েছি ঠিক আছে এইটো লো ওহো দাদা আৰু একবাৰ দিয়কচোন এবাৰো জানে দাদা এটা কাম কৰো আপুনি যদি বেয়া নাপায় তো আমাৰ ঘৰ এইটো হয় এটা কাম কৰক আপোনাৰ নাম্বাৰটো দি দিয়ক মই টেকনিক্যাল ইস্যু শেষ হ'লে মই আপোনাক পইচাটো মাৰি দিম অনলাইন কৰি কেনে ঠিক আছে নাম্বাৰটো লেখো ঠিক আছে দিয়ক 9365 9365 8575 8575 399 ঠিক আছে আপুনি চিন্তা কৰিব নালাগে মোৰ টেকনিক্যাল ইস্যু শেষ হ'লে মই আপোনাক নাম্বাৰত পঠাই দিম দিয়ক সোনকালে দি দিব হা সোনকালে দিম আপুনি ফোন কৰিলে হ'ব দিয়ক The number you have dialed is currently busy. Please try আরে later. বিজি বুলি কৈ আছে আৰু এবাৰ মাৰিছে The number you have dialed is currently busy. Please try later. ইমান বিজি जिस नंबर से आप संपर्क करना चाहते हैं वह अभी स्विच हाँ ऑफ এতিয়া है। আকৌ সুইচ অফ কৰি कुछ দিলে समय पश्चात प्रयास करें। The number you are calling is Hey. currently নাই মই যাই কিনে চাওঁ পইচাটো দিব না নাই মই দাদা এই ঘৰটোৰ তাতে যাওঁ এইটো ঘৰে আছিলে এতে নামাই দিছিলো দাদা শুনকচোন দাদা অলপমান আগতে এতে তিনিটামান মানুহ নামাই দিছিলোঁ সিহঁতে যে থাকে বুলি ক'লে নাই নাই ইয়াতেতো বহুত বছৰ হ'ল মানুহ নাথাকে সিহঁতে মোক পইচাটো দিয়া নাই ক'লে যে অলপ দেৰিকৈ ফোনপে পইচাটো মাৰি দি আছোঁ এতিয়া পইচাটো যোৱা নাই মোৰ নাম্বাৰটো ৰাখি দিলে মই গুচি গ'লোঁ এতিয়া ফোন মাৰি আছোঁ মোবাইল চুইচ অফ আকৌ পইচাটো ল'ব আহিলোঁ এতিয়া বোলে মানুহ নাথাকে এতিয়া আজিকালি মানুহ এনেকুৱা নেকি নাই নাই দাদা আপোনাক চাগে ঠগাইছে ইয়াতে কোনো নাথাকে বহুত বছৰ হ'ল আচলতে আজিকালি মানুহ সহায় কৰিবই নালাগে আমাৰ নিচিনা দুখীয়া মানুহৰ লগত এনেকুৱা কৰিব পাৰিব ধনী মানুহৰ লগত নোৱাৰে 300 টকা গাড়ী ভাড়া হয় এই পইচাটো দিম বুলি কৈ কিনে এতিয়া মোবাইল নাম্বাৰ চাম্বাৰ চব বিজি কৰি দিছে পইচাই নিদিলে আমি দিনটো গাড়ী চলাই কিনে কেইটকা পইচা নাপাওঁ এইটো আমাৰ লগত এনেকুৱা কৰে সিহঁতে বোলে ধনী মানুহ হৈ কিনে মানে আমাৰ ড্ৰাইভাৰবিলাকৰ লগত এনেকুৱা কৰি আছে 300 টকা এটা পইচা তথাপি দিব নোৱাৰে মাৰি খালে